হেল্ল' এভৰিৱান। মেহেন্দি লগাই কোনে কোনে ভাল পায় বাৰু? মই পিছে বহুত ভাল পাওঁ। যোৰহাটৰ পৰা আহিছিলে আমাৰ ভণ্টি এজনী, তাই খুব ধুনীয়া মেহেন্দি লগায় আৰু ঘৰতে যিহেতু ইমান ভাল মেহেন্দি আৰ্টিষ্ট আছে, গতিকে আৰু মেহেন্দি নলগোৱাকৈ থাকিব পাৰি জানো। এয়া মই ৰাতি বহিছোঁ মেহেন্দি লগাবলৈ, কাৰণ দিনত সময় নহ'লে। সিহঁতো নাছিল, ওলাই গৈছিলে। এয়া সিহঁত আহিলে আৰু মই এয়া বহি গ'লোঁ মেহেন্দি লগাবলৈ। আৰু মোৰ অৱস্থা দেখিছেই, লগত ছোৱালীকো শুৱাই ল'ব লগা হৈছে, কাৰণ তাই কাৰো কোচত নাথাকে, মোৰ লগতেই থাকে। সেইটো কাৰণে তাইক মই কোচতে লৈ পেলাই এনেকৈ ভৰিতে লৈ পেলাই এইফালে মেহেন্দি লগাই আছোঁ। বেছি সময়তো ৰাখিব নোৱাৰিমেই, কাৰণ সোনকালে ধুই দিবই লাগিব। যিকণ সময়ে পাৰোঁ আৰু এয়া লগাই আছোঁ। আৰু এই ভিডিঅ'টো আজি কেইদিনমান হ'ল মই এডিট কৰিবও পৰা নাছিলোঁ, ভইচ অভাৰ দিব পৰা নাছিলোঁ, যাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই, আপলোড দিব পৰা নাই। আজি সেয়া আপলোড কৰিলোঁ মই অলপ এডিট কৰি মেলি। ৰাতি এতিয়া প্ৰায় 9টা চাৰে 9টা বাজিলে। ভণ্টিয়ে এইফালে ৰন্ধা বঢ়াখিনি কৰি আছে। তাই যিহেতু ৰন্ধা বঢ়াখিনি চাই দিছে, সেইটো কাৰণে মই বহি পেলাই বনাব পাৰিছোঁ। আৰু এয়া তাই বনাই আছে চিকেন। তাই খুব ভাল চিকেন বনায়, গতিকে তাইক এইটো দায়িত্ব দিয়া হ'ল। তাই ধুনীয়াকৈ বনাই আছে। আমি যেতিয়া মাজে মাজে লগ হওঁ, তেতিয়া কিন্তু এনেকৈ কথা বতৰাৰ মাজেৰে আমাৰ হাঁহি ফূৰ্তিৰে সময়খিনি খুব ধুনীয়াকৈ পাৰ হয়। এয়া তাই লাজ কৰে আহিবলৈ ভিডিঅ'ৰ ওচৰত, কেমেৰাৰ ওচৰত, কিন্তু তথাপিতো জবৰদস্তি অকণমান উলিয়াই দিলোঁ আৰু বোলো স্মৃতি থাকি যাব, একো নহয়, অকণমান ওলাই দিয়া। এয়া তাই বনাই আছে চিকেন, আৰু লগতে অন্য কিবা কিবি মাছ চাছ বনোৱা হৈছে, সেইখিনিও দেখুৱাম বাৰু। এনেকৈ আমি সন্ধিয়া সময়টো আমাৰ ধুনীয়াকৈ এনেকৈ পাৰ হ'ল। এয়া মাছ চাছ কিবা কিবি বনাইছিলে লগতে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব। আজিলৈ আহিছোঁ, বাই বাই।